28 জুলাই 2021 LP আৰু UPৰ কাৰণে এটা এডভাৰটাইজমেণ্ট ওলাইছিল। তাত টোটাল পোষ্ট আছিল 427টা, 427টা পোষ্ট আছিল। এই পোষ্টত আপোনাৰ টেট কোৱালিফাইড উত্তীৰ্ণ প্ৰাৰ্থীয়ে আবেদন কৰিছিল, যদিও পিছত সেই এডভাৰটাইজমেণ্টটো নোহোৱা কৰি পিছত নতুনকৈ এডভাৰটাইজমেণ্ট নিদিয়াকৈ পিছে যিসকল 1999 টিচাৰ আৰু ছমীয়াৰ টিচাৰ আছিল সেইসকলক 427 পোষ্টত এপইণ্টমেণ্ট দি দিলে। সেই যি 427 পোষ্ট আছিল সেইটোত আমাৰ টেট কোৱালিফাইড উত্তীৰ্ণ প্ৰাৰ্থীসকলে মানে চাকৰি নাপালে। এইটো অনুৰোধ যে 427 পোষ্ট যিটো আছিল NCTৰ গাইডলাইন নোহোৱাকৈ কেনেকৈ 99 আৰু 6 মহীয়া শিক্ষকসকলক নিযুক্তি দিলে, সেইটো আমাৰ প্ৰথম দাবী। আমাৰ নেক্সট যিটো দাবী আছিল যি আছে 30 জুলাই 2023 যিটো টেট পৰীক্ষা পাতিলে, পতাৰ পিছত তোমাৰ টোটাল পোষ্ট 1200 দিব বুলি কৈছে। SIO অহা নাই বুলি কৈ আছে। 1200 প্লাছ পোষ্ট আছে। সেই SIO অহা নাই বুলি কৈ আমাৰ টোটাল 8 মাহ পাৰ হৈ গ'ল। এতিয়ালৈকে আমালোকৰ এডভাৰটাইজমেণ্টৰ কোনো খবৰ মানে আমি পোৱা নাই। তো আমাৰ দাবী হ'ল চৰকাৰৰ যে 427 পোষ্টত কেনেকৈ NCT গাইডলাইন নোহোৱাকৈ 99 আৰু 6 মহীয়া শিক্ষকসকলক নিযুক্তি দিলে, আৰু আমাৰ লগত যি ভেকু ভাওনা কৰি আছে 8 মাহ ধৰি যে SIO অহা নাই, SIO এপ্ৰুভেল অহা নাই, সেই SIO কেতিয়া আহিব সেইটো আমাক নিশ্চিত কৰিব লাগে। প্ৰমোদ বড়ো ডাঙৰীয়াই সদায়ে কৈ থাকে অনতি পলমে আহিব, সোনকালে আহিব। এই সোনকালে কৈ আমাৰ 6 মাহ পাৰ হৈ গ'ল, তথাপি আমাৰ SIOৰ কোনো খবৰ অহা নাই আমালোকৰ ফাইনেল কৰ্মত। আমি এই প্ৰেছ মিটৰ জৰিয়তে প্ৰমোদ বড়ো ডাঙৰীয়া, লগতে আমাৰ শিক্ষামন্ত্ৰী ৰমেশ পেংগুৰ ডাঙৰীয়া আৰু আমালোকৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰক কৈ আছোঁ যে আপোনালোকে এই আমাৰ যিটো সমস্যা লৈ অলপ বহি কিনে কেনেদৰে সমাধান কৰিব লাগে, অতি সোনকালে আমালোকক এটা সমাধান দিব লাগে। কেতিয়া SIO আহিব? SIO অহাৰ 6 মাহ পাৰ হৈ গ'ল, খালি কৈয়ে আছে SIO আহিব, এপ্ৰুভেল পোৱা নাই। যদি এনেকৈ আমালোকৰ লগত ভেকু ভাওনা কৰি থাকে, তেনেহ'লে আমি ধৰ্ণা কাৰ্যসূচীৰ লগতে আমি ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। ধন্যবাদ। তো আমাৰ টেট উত্তীৰ্ণৰ টোটাল কেণ্ডিডেট আছে 19,000 আৰু SIOৰ এপ্ৰুভেলৰ কথা কৈছে 1200 কিমান 1216। 6 মাহ পাৰে হৈ গ'ল, এতিয়ালৈকে খালি কৈ আছে SIO এপ্ৰুভেল পোৱা নাই। সেইটো কথা মানে ক্লিয়াৰলি নকয় যে কেতিয়া পাম, কয় যে এই আহিব কৈ 6 মাহ পাৰ হৈ গ'ল। আমি অনুৰোধ জনাইছোঁ আমাৰ চিফ ডাঙৰীয়া প্ৰমোদ বড়ো, শিক্ষামন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা, যদি আপোনালোকে ইয়াৰ যদি সমাধান কৰিব নিবিচাৰে, তেনেহ'লে আমি হাইকোৰ্ট কৰিবলৈ বাধ্য হ'ম। প্ৰেছ মিট দিয়াত আমাৰ টেট কোৱালিফাই BTR প্ৰাইমাৰী টেট কোৱালিফাই এছ'চিয়েশ্যনৰ প্ৰেছ মিটত উপস্থিত থকা আমাৰ সাংবাদিকসকলক ধন্যবাদ জনালোঁ। আজিৰ প্ৰেছ মিট দিয়াৰ মূল উদ্দেশ্য এইটোৱে যে যোৱা 2021 চনৰ যোনটো এডভাৰটাইজমেণ্ট আছিলে 427, এই 427 পোষ্টত য'ত SIO এপ্ৰুভেল আহিছিল, সেই SIO এপ্ৰুভেল অহা এডভাৰটাইজমেণ্টত সকলো টেট পাছ কেণ্ডিডেটবিলাকক এপ্লাই কৰিবৰ কাৰণে সুবিধা দিছিল NCT গাইডলাইনছ হিচাপে। কিন্তু NCT গাইডলাইন হিচাপে এপ্লাই কৰিব দিয়াত CTET কেণ্ডিডেটবিলাকক এপ্লাই কৰিব দিয়া সুবিধা নাছিলে। সেইকাৰণে CTET কেণ্ডিডেটবিলাকে হাইকোৰ্ট কৰিছিলে। হাইকোৰ্ট কৰাৰ পিছত আমাৰ BTC প্ৰমোদ বড়ো ডাঙৰীয়াই সেই কথাটো কৈ আছিল যে CTETৰ কেছটো উইথড্ৰ হোৱাৰ লগে লগে আপোনালোকক এডভাৰটাইজমেণ্ট দি দিম বা আপোনালোকক এপইণ্টমেণ্ট দি দিম, সেই কথাটো কৈছিলে। কিন্তু এতিয়া CTETে কেছ দিয়াটো হাইকোৰ্টে এইটো ডিছপ'জ কৰি দিলে। হাইকোৰ্টৰ কেছবিলাক চব উইথড্ৰ হৈ গ'লে, কিন্তু যোনটো এডভাৰটাইজমেণ্ট আছিলে সেই এডভাৰটাইজমেণ্টটো কেঞ্চেল কৰি, কিন্তু SIO এপ্ৰুভেলটো কেঞ্চেল হোৱা নাই।
SIU এপ্ৰুভেল যোনটো 427 ইনটেক আছিলে সেই 427ক টেট কেণ্ডিডেটবিলাকক এপ্লাই কৰিব সুবিধা দিয়া নোহোৱাকৈ নটিফিকেশ্যন নোহোৱাকৈ এডভাৰটাইজমেণ্ট নোহোৱাকৈ ডাইৰেক্টলি 1999ৰ কেণ্ডিডেট আৰু 6 মান্থ কণ্ট্ৰেকচুৱেল টিচাৰবিলাকক ডাইৰেক্ট এপইণ্টমেণ্ট কৰি দিলে চ' এইটো আমি খবৰ পোৱাৰ পিছত আমি ডাইৰেক্টৰ এডুকেশ্যন ডিপাৰ্টমেণ্টত RTI মাৰিলোঁ সেইটো হ'ল RTI কপি সেই RTI কপিত তেখেতে উল্লেখ কৰিছে যে ইয়াতে 2 নম্বৰ পইণ্টছত লিখিছে নো এডভাৰটাইজমেণ্ট ৱাজ পাব্লিছ ৰিগাৰ্ডিং এপইণ্টমেণ্ট 427 ন'জ অফ ৰেগুলাৰ পোষ্ট সেইটো দিলে RTI ৰিপৰ্টত আৰু ইয়াতে কোন কোন কেণ্ডিডেটবিলাকক কিমানটা সোমাইছে LP ছেকশ্যনৰ কিমান UP ছেকশ্যনৰ কিমান ইয়াতো আছে RTI ৰিপৰ্টত ইয়াতে লিখা আছে টোটেল 193 ন'জ 6 মান্থ কণ্ট্ৰেকচুৱেল টিচাৰবিলাকে সোমাইছে LP স্কুলৰ কাৰণে তাৰপিছত ইয়াতে সোমাইছে ME স্কুলৰ কাৰণে সোমাইছে ইয়াতে 17 জন সোমাইছে ইয়াতে 1999ৰ কেণ্ডিডেট ME স্কুলৰ 1999ৰ কেণ্ডিডেট 17 জন তাৰপিছত ইয়াতে 1999ৰ কেণ্ডিডেট 154 LP ছেকশ্যনত সোমাইছে তাৰপিছত 6 মান্থ কণ্ট্ৰেকচুৱেল যোনটো টিচাৰ আছিলে ইয়াতে সোমাইছে UP ছেকশ্যনত টোটেল 80 জন সোমাইছে সেইটো হ'ল RTI ৰিপৰ্ট চ' এইটো আমি এতিয়া কওঁ যে BTC এডুকেশ্যন ডিপাৰ্টমেণ্টত যে প্ৰমোদ বড়ো ডাঙৰীয়াই যে কৈ থাকে যে আমাৰ যোনটো চৰকাৰ UPPL চৰকাৰ BJPৰ লগত যোনটো এলায়েন্স গভৰ্ণমেণ্ট চলি আছে ইয়াতে কোনো এটা 2 নম্বৰকৈ নোহোৱাকৈ স্বচ্ছভাৱে আমাৰ চৰকাৰটো চলি আছে কথাটো কয় কিন্তু ইয়াতে আজি RTI ৰিপৰ্টত এইটো সব উল্লেখ আছে যে BTC এডুকেশ্যন ডিপাৰ্টমেণ্টৰ এইটো ইলিগেল চলি আছে চ' এইটো আমি দাবী জনাওঁ প্ৰমোদ বড়ো ডাঙৰীয়া আৰু অসমৰ CM ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু এডুকেশ্যন মিনিষ্টাৰ মাননীয় ডক্টৰ ৰমেশ পেগুৰ ডাঙৰীয়া যে ইয়াতে যে ইলিগেল চলি আছে ইয়াৰ বিষয়ত একশ্যন ল'ব লাগে আৰু যদি একশ্যন নলয় তেনেহ'লে আমি হাইকোৰ্টৰ কাষ চাপিব লগাৰ কাৰণে বাধ্য হ'ম আৰু আগন্তুক দিনত যোনটো SIU এপ্ৰুভেল পঠোৱা হৈছে BTC এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা সেইটো হ'ল SIU কপিটো সেইটো পঠাইছে 1287 আছিলে এইটো বহুত দিন আগতে পঠোৱা হয় 2021তে পঠোৱা হয় এইটো মেমৰ নাম্বাৰবিলাক ইয়াতে আছে কিন্তু সেই এডভাৰটাইজমেণ্টটো অলপ খেলি মেলি হোৱাৰ পিছত আকৌ এইটো এডভাৰটাইজমেণ্টটো পঠাইছে ইয়াতে 1216 পঠাইছে তাৰপিছত এইটো ইয়াৰ পিছত আৰু এটা নতুনকৈ SIU এপ্ৰুভেলৰ কাৰণে পঠাইছে 667 যে 1216 আৰু 667 পষ্টত যদি কোনো যদি ইলিগেল যদি হয় তেনেহ'লে আমি ডাইৰেক্টলি CBI ইনকুৱাৰী দাবী জনাম আৰু হাইকোৰ্টৰ কাষ চাপিব লগাৰ কাৰণে আমি বাধ্য হ'ম চ' এইটো অনুৰোধ থাকিল আমাৰ BTC গভৰ্ণমেণ্ট বা BJP যোনটো এলায়েন্স গভৰ্ণমেণ্ট চলি আছে BTCত তেখেতসকলৰ গভৰ্ণমেণ্টক আমাৰ টেট কোৱালিফাই এছ'চিয়েশ্যনৰ পৰা এইটো দাবী জনোৱা থাকিল আৰু সোনকালে এই ডিচেম্বৰ মাহৰ ভিতৰতে টেট কোৱালিফাই কেণ্ডিডেটৰ কাৰণে এডভাৰটাইজমেণ্টটো ওলাই দিব লাগে যিহেতু আমাৰ BTRত বা BTC এলেকাত জিৰ' টিচাৰ ছিংগল টিচাৰৰ বহুত প্ৰব্লেম আছে আমি RTI মাৰিছোঁ ভেকেঞ্চিজ কিমান আছে BTCত বহুত এনেকুৱা ভেকেঞ্চিজ আছে মানে য'ত নেকি জিৰ' টিচাৰ ছিংগল টিচাৰৰ প্ৰব্লেম ইয়াত যদি জিৰ' টিচাৰ ছিংগল টিচাৰৰ প্ৰব্লেমত যদি সমাধান যদি নকৰে তেনেহ'লে আমাৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট কেনেকৈ ডেভেলপ হ'ব ইয়াতে আমাৰ প্ৰাইভেট স্কুল আৰু গভৰ্ণমেণ্ট স্কুল প্ৰাইভেট স্কুলৰ আমাৰ যিহেতু মানে ফাইনেন্সিয়েলি যাৰ মানে ছাপৰ্ট আছে বা তেখেতসকলে বেছিভাগ প্ৰাইভেট স্কুলত পঢ়িবৰ কাৰণে নিজৰ ল'ৰা ছোৱালীক দিব পাৰে কিন্তু গভৰ্ণমেণ্ট স্কুলত কোনে পঢ়ে আমাৰ দুখীয়া ল'ৰা ছোৱালীবিলাকহে পঢ়ে চ' দুখীয়া ল'ৰা ছোৱালীবিলাকৰ ৰাইটছ নাই নেকি কোৱালিটি এডুকেশ্যন পাবৰ কাৰণে যে আমাৰ গভৰ্ণমেণ্টে কি কৰি আছে ইয়াতে যে দুখীয়া ল'ৰা ছোৱালীবিলাক যদি কোৱালিটি এডুকেশ্যন দিব যদি লাগে তেনেহ'লে ইয়াতে কোৱালিটি টিচাৰ দিব লাগে আৰু ছাবজেক্ট ৱাইজ টিচাৰ দিব লাগে বা যি ৰেচিঅ' আছে টিচাৰ ষ্টুডেণ্ট ৰেচিঅ' সেই ৰেচিঅ' হিচাপত টিচাৰ নিযুক্তি দিব লাগে সেইটোৱে মই দাবী জনাইলোঁ আমাৰ BTR প্ৰাইমাৰী টেট কোৱালিফাই এছ'চিয়েশ্যনৰ পৰা আমাৰ BTR গভৰ্ণমেণ্ট বা BTR চৰকাৰক এইটো আমি দাবী জনালোঁ আৰু আগন্তুক দিনৰ আমি ধৰ্ণা কাৰ্যসূচী লৈছোঁ এই ধৰ্ণা কাৰ্যসূচীত আমাৰ যিমান নেকি ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে আমাৰ এপছু হওক ABMছু হওক বনছু হওক আক্ৰাছু হওক বেংগলী ফেডাৰেশ্যন হওক আমাৰ BTRত যিমানটা ষ্টুডেণ্ট অৰ্গেনাইজেশ্যন আছে সকলোকো আমি ইনভাইট জনাম যে আমাৰ আগন্তুক যোনটো ডিচেম্বৰ মাহতে ধৰ্ণা কাৰ্যসূচী আছে মাছ গেডাৰিং প্ৰগ্ৰাম আছে সেই প্ৰগ্ৰামত আপোনালোকে ইয়াতে যোগদান দিবৰ কাৰণে আমি এই প্ৰেছ মিট জৰিয়তে আপোনালোকক মই সেইটো ইনভাইট কৰা হৈছে আপোনালোকক মই BTR টেট কোৱালিফাই এছ'চিয়েশ্যনৰ পৰা অফিচিয়েলি ইনভাইটেশ্যন লেটাৰ দিয়া হ'ব আপোনালোকে এইটো ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিলে আমাৰ কাৰণে বহুত সুবিধা হ'ব চ' এইটো কৈ মই আজিৰ এইটো প্ৰেছ মিটটো ইয়াতে
সামৰিলোঁ